তো গাইজ পুৰা ৰেডি হ'লো ইপিনে ৰাজুদাও গাড়ী ওলাব যাই আছে লাহে লাহে গাড়ীবিলাক হন্তু আমাক অলপ আগবাঢ়ি থ'বলৈ আছে বাবা কিবা কবি দিয় খাৰ কিবা কো কৈ আৰু আমাৰ মনুলি আছে কিবা কৈ দিবা হা কিবা কওঁ না হেই হেই ইয়াৰ ৰাজুদাই গাড়ী ওলাই আছে মানে ৰাইজ এতিয়া আমি ৰাইডত যাম আৰু আমাৰ ৰাইডটো আজি ব্যতিক্ৰম ৰাইড হ'ব হেলমেট এটাতো ল'বা লাগে কমচে কম মোবাইলটো ধৰিছে হেলমেট এটাতো ল'বা লাগে বাগৰ গাড়ী হেলমেট লো বাবা লো গাইজ এতিয়া আমি যাম ফাইনেলি এতিয়া আমি যাওঁ গাইজ আশীৰ্বাদ কৰিবি গাইজ যাতে আমাৰ ৰাইডটো ভালে ভালে সম্পন্ন হওক এতিয়া লগ পাম আৰু আৰু বাছ ঘৰৰ পৰা বিদায় হৈ আহিলো আৰু এতিয়া ডাইৰেক্ট গো টু অৰুণাচল ৰাইড মানে ৰাইজ এতিয়া মানে কি আমাৰ ভাঙা চিঙা ৰাস্তাটোৰে যাই আছো অলপ দেৰিকৈ আমি পাম বাহিৰ ঘূৰিবলৈ টকা নাই আমাৰ দৰে ভিক্ষাৰী কথা নাই লেটছ গো আৰু এটা বল বিচ আমি বেম্বো ব্ৰিজখন এতিয়া আমাৰ ভাল কৰি আছে লাহে মাটিৰে ভাল কৰি আছে ইয়াত দেখিছে বেম্বো ব্ৰিজখন ভাল কৰিছে লাহে লাহে গোটাই যাম আৰু পাৰিব আৰু যাব পৰা হৈছে আৰু গাইজ ফাইনেলি আহি আমি বৰগুৰা এইটো এটা মানে কি তেল ডিপু আমাৰ ইয়াতে মোটামুটি গাইজ যাতে অৰুণাচলত গেলি যাই পাওঁ আৰু কিমানমানহে তেল ভৰাম গাইজ বাকী আৰু তাতে কিবা এটা কৰিম আৰু যিহেতুকে অলপ পইচা পাতি কম আছে তো এতিয়া আমি তেল ভৰাম গাইজ দাদা 500 টকাত তেল দিব গাইজ দিব তো গাইজ এতিয়া আমি নেশ্যনেল হাইৱেৰে 32 পিকআপত যাই আছো আৰু যদি আমি এইটো পিকআপত যাওঁ স্কচ তেতিয়াহ'লে আমি ৰাতি 12টা বজাত পোৱাটো ফিক্স এতিয়া অলপ স্পীডটো দিয়া ভাল হ'ব না তো গাইজ ফাইনেলি ভগৱানক চিন্তি ইয়াত 40 পাৰ কৰি আমি 80ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে আমি সোনকাল অৰুণাচল পাবলৈ সক্ষম হওঁ কাৰণ ৰাতি হোৱাৰ আগত আমি অৰুণাচল পাব লাগিব আৰু শুনিছোঁ অৰুণাচলত বোলে মিনিমাম 5টাৰ পিছত স্কচ হাতী হ'লে হাতী মানে ডাঙৰ ডাঙৰ এলিফেণ্ট আৰু লগতে কলা কলা ভালুক আৰু এইবিলাকে যদি আমাক আক্ৰমণ কৰি দিয়ে আমি মৰাটো ফিক্স গাইজ ছাপোৰ্ট কৰিবি যাতে আমাৰ চেনেলটো অতি সোনকালে ভিক্ষাৰী ব্লগ আৰু বুঢ়া স্কচ এই দুটা চেনেলে যাতে 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় আৰু আমি যাতে ডুবাই गाइस এইবিলাক দেখিছে পিলপিলি আৰু এই ৰিক্সাত যাই আছে সুন্দৰ লড়কিয়া শুক্ৰিয়া আৰু ডিজেল গাড়ী আসাম কি বগি চৰি অৰুণাচল কি ডিজেল গাড়ী গাইস এৰে মাজত এটা কথা কওঁ জীৱনটোত টকা পইচা বহুত ইনকাম কৰিব পৰা যায় এই তাৰ মাজতে সময় থাকোঁতে বিশেষকৈ বিয়া বাৰু নকৰাৰ আগত অলপ ঘূৰিব লাগে সেইটো বস্তু এতিয়া আমাৰো অনুভৱ হৈছে লাহে লাহে না কি স্কট মানে কি এনিটাইম ঘূৰি থকাৰ কথা কোৱা নাই আৰু সময় পালে সময় সুবিধা মিলিলে কাৰণ আমাৰ অসমখনতে চাব লগা বস্তু বহুত আছে আৰু আমি এতিয়ালৈকে আধাও চোৱা নাই হয় নে নহয় স্কট তই দেখা পাইছে না মই দেখলি ৰংঘৰে দেখা নাই নহয় গতিকে আমাৰ নলবাৰীত কেইখন গাঁও আছে আমি এতিয়ালৈকে ভালকৈ আছোঁ तो भाई आइए ये तो भिखारी ब्लॉग है तो भाई आइए ये भाई ब्लॉग करो भाई के नाम की तुम्हारा नाम अख्तर अली ए बोले एते घर एते तो भाई अरे बस आइए जा अलमान गोइছত मंगलदৈ পামে হয় ভাইরা তাই গাড়ি চলাই আছে না কি কম বেজরা আগে বেজরাৰ পাছত मंगलদৈ পাম কি স্কচ মানে কি নিজে বোলে গুগল নকশা কি কৈছে কি এতে গুগলত চাব লগা বাজাৰ পাম আৰু বোলে গুগলতে বোলে গুগল নকশা তো যদি ইয়াত ৰাস্তা ভুল দেখে গাইছ কানে মুৰে মাৰিম আপোনালোকে কি কয় কমেন্ট বক্সত জনাব মোক নামাৰি এটা পাৰো যে এবাৰ আমি দেব আগেৰে তো মই যাম বাকি হেলমেট তো গাইছ আহি ফাইনেলি আমি বেজৰা চক পাবলৈ সক্ষম হৈছোঁ এইটো মানে কি বেজৰা বুলি কয় ইয়াৰ পৰা আমি মংগলদৈ পাম ন এই ষ্টচ কি চাই আছা মানে কি এতিয়া অলপমান মানে কি দেহাটো ভাল লগাৰ কাৰণে সুস্থ চাহ মানে এইটো ৰঙা চাহ এতিয়া বনাই আছে এই দেখা পাইছে আপোনালোকে চাহ বনাই আছে গাইছ স্কচ এই নাস্তা খাবি না
নাখাম বুলি কপি 100 টকা লৈছি গাইছ দেখছি না 100 টকা লৈছি মাত্ৰ অৰুণাচল যাব 100 টকা লৈছি তাৰপৰা সেই 100 টকাটো নলবাৰী নাপাওঁতে শেষ বস্তা পাৰা আহি দিয়া হা এইটো বস্তা পাৰা আহি আপুনি এটা বস্তা পালি পইচা উঠব না বস্তা পালি পইচা উঠব না বস্তা পালি তো পইচা উঠব না উঠব বুলি কৈছে এই নাজানো যাতে লাজ লাগে 100 টকা লাজ নাথলি তই তো গাইছ এই আমাৰ জীৱন হাই হাই আৰু গেছ ফাইনেলি এতিয়া চাহ আহি গ'লে এতিয়া ভাইটা আছে খাই আছে কিয় ভাইৰাছ দিছ ইজ দ্য নাইকেল দিয়া পিঠা ভাল স্বাস্থ্যৰ কাৰণে ভাল আৰু বিশেষকৈ ৰঙা চাহটো বহুত ভাল গাইছ এইটো বস্তু নাভাবিব যে আমি মানে কি পইচা কম বুলি ৰঙা চাহ সেইটো নহয় গাইছ তো গাইছ ফাইনেলি আহি আমি বেজৰা পাৰ হৈ আহিলোঁ আৰু বেজৰা পাৰ হৈ অহাৰ পাছত মানে কি ভায়েকজনক লগ পালোঁ মানে কি ইনষ্টাগ্ৰামত যে আমি যে লাইভ আহিছিলোঁ লাইভত কৈছিলোঁ লাইভটো চাই গৈছিল ভাই মেছেজ দিছিল বহুত মানে কি ভাল লাগছে আৰু ভাইয়ে আমাক ঘৰত যোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে আমাৰ দেৰি হোৱাৰ কাৰণে আমি এতিয়া ভাইৰ ঘৰত যাব নোৱাৰিলোঁ কিন্তু আহোঁতে আমি সোমাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু সোমামো তো এয়া ভাই আমাক লাগি কিবা আনিছে ইমান মৰম দিয়াৰ বাবে ৱাও দিলছে ইয়াৰ দে তো গাইছ এনেকুৱা মৰমৰ আশীৰ্বাদ পালে আমাৰ কাৰণে একোৱেই নালাগে গাইছ মাত্ৰ কেৱল আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু আমি নতুন নতুন জেগা আপোনালোকক আমাৰ লগত দেখুৱাই যাই থাকিম তো এতিয়া আমি যাব লাগে স্কচ না কি অৰুণাচল গো টু অৰুণাচল থেংক ইউ আৰু মানে কি একজন ভাই আছে আমাক ভাইৰ নামটো কৈ ভাল ভাইও হৈছে আমাক মানে কি দেখা পাই কিনে আৰু ভাল লাগিল আৰু আপোনালোকে চাই থাকিব আমাৰ ভিক্ষাৰী ব্লগ এতিয়া আমি অৰুণাচল যাম তো বলক নে কি স্কচ এতিয়া ভাই আমি যাই থাকোঁ হা তো গাইছ ফাইনেলি স্কচ আৰু মই আহি অন্তৰ মূৰত দেৱতাক লগ পালোঁ বহুত ভাল লাগিল দেৱতাক আৰু দেৱতাক লগ পায়ে গাইছ ই মানে কি ইমান বেয়া কাম কৰিছে গাইছ জেকেট তেকেট দেৱতাক তাৰপৰা একদম মানে কি পানী ধুই লৈছি মানে দেৱতাক জতাও লৈছি গাইছ আৰু মানে কি কথাটো হৈছে কি দেৱতাক এটা ৰাইডত যাব কিবা এটা ৰাইডত প্লেন কৰিছে আৰু সেই ৰাইডটো দেৱতাই মানে কি নিম বুলি ভাবিছিল কিন্তু এতিয়া ই যিহেতু নি পেলাই বিধানটো মাৰি দিলে দেৱতাই এতিয়া কি কৰিব এতিয়া তাকে ভাবি আছো ই যদি ৰাইডত যাওঁ তেতিয়াতো মোৰ 30-40 যি আছে চব লৈ যাব এতিয়া মানে কি জেগাটোতো চাবি গোপ্ৰ নিছো বহুত কিবা কিবি নিছো আৰু কি এবাৰ টিৰিটো নিমে আৰু বিয়া খুলি হয় নেকি চেণ্ডেল দি মাৰিব তোক চেণ্ডেল দি মাৰিব তোক আমি ক'ত আছো জানা নাই এতিয়া এই ফৰেষ্ট অফিচ স্কুলে বনাইছে মই বনাইছো ইয়াত মই মানে চবে বছ বুলি জানে কিন্তু মই নিজৰ হোষ্টেলটো নেদেখাওঁ আৰু প্লাষ্টিক চেজিং কৰা আছে মুখখন দেৱতা এতিয়া আমি অলপ আগত দেখি যাওঁ দেৱতা আমাক অলপ আগবঢ়াই দিব তাৰ কাৰণে বহুত ভাল লাগিল দেৱতাই বহুত সময় দিলে আমাক আৰু আহি থাকিবা যাওঁতে সোমাই যাবা এবাৰ এইফালে দিয়া আহে জয়পতি সোমাই থাকিম আৰু ভাত চাত খাম একেলগে নিশ্চয় জয় জুবিন দা লাভ ইউ জুবিন দা গাইছ ফাইনেলি মাদ্ৰাজী পাণ আৰু পাণ খুৱাবলৈ আনিছে আমাক দেৱতাই বঢ়িয়া হাংগাবান একদম মানে কি ফালাফালি পাণ এনে গাইছ পাণ চান সিংকে খোৱা অভ্যাস নাই আপোনালোকে নাভাবিব যে পকোটাতে পালি মই খাওঁ জাষ্ট মই মানে মৰমত দিয়াৰ কাৰণে খাব খুজিছোঁ আৰু সেইটোৱে স্কুল যে ললাকে আকোৱে নাই ৰে তাৰমানে মোৰ লগত খুচৰা পইচা নাছিল আমাৰ মাদা দেউতা খালা হয় দেৱতা এইটো মন নাই দেৱতা মই খাবার ইচ্ছা নাই আপুনি আৰু মৰমতে বেয়া পোৱা নাই নাহলে বিল কেইটকা হ'ল নো কথা এটা কওঁ মোৰ মন খুচি দেৱতা এইগিলা পাণ চান দি ফুৰিছে থামকে উঠছে এইগিলা পাতিছোঁ দেৱতা যিগিলা পাণ আৰু এইগিলা যি দিছে আমাক এটা কথা গম পাইছে না আমি মংগলদৈ গৈছোঁ আমাৰ নামততো অলপ অলপ কথা আছে দেৱতা যি নলবাৰী যায় যদি ফাংচন কৰে সেইদিনা আমি গুৱাহাটীত আছোঁ গুৱাহাটীত ন আৰু এই যে দিছে কি আনা দা বুলি ভাবিছা নেকি দুদিন পিছত 30 বিয়া কৰি চাকত কৰি লাগিব এতিয়া খেলা বাদ দি নলবাৰীত যায় তোক মই এটা কথা ক'লো একদম বেলেগ এটা বস্তু খাব নালাগে কিবা মিলাই দিছে গম পাইছা না এইবিলাক মই খাম মই খাম তোৰ খাব নালাগে দেৱতা নলবাৰীত গ'লে আমি সিদিনা ঘৰত নাথাকোঁ সিদিনা গুৱাহাটী নাই তো গাইছ আহি আমি এতিয়া বৰ্তমান পালোঁ চিকনামাটি চাহ বাগিচা এখন মোৰ পিছফালে আছে চিকনামাটি কি মাটি চাহ বাগিচা চিকনামাটি মাটিয়া নহয় চিকনামাটিয়া হা কেনে লাগছে চাহ বাগান তো গাইছ মানে নেচাৰেল ঠাই হয় এইবিলাক জেগাত যদি স্কজে 2 দিন থাকে ই মানে কি চাহ বাগানৰ মাজত হাগি একদম হে খা
এইটো পিন্ধি তই কোনটো কিয় কিন্তু কত তই গাড়ী চলছা নালগে মোৰ ইমান তোৰ দৰে ঠাণ্ডা নাই মই সদায় গা ধুওঁ তইতো গা নুধাক মোৰ মূৰত গা ধুই কেনে তই ঠাণ্ডা পাবিয়ে সেইকাৰণে মায়েতো গৰম পানী কৰি দিছে পুৱাটো গাইজ চাহ বাগানখন ভাল লাগছি চিকনামাটি চাহ বাগিচা এতিয়া মানে কি আমি ৰাইড আৰম্ভ কৰিম আৰু আমাক দেৱতাই দিছিল চকলেট আৰু দেৱতা আচলতে চকলেটটো কোনোবা ছোৱালীক পালে দিবা দিছিল হয়নে কিন্তু স্কচ আৰু মোৰ নাই শুন নাই দেৱতাই ক কথাটোৱে কৰিম ছোৱালী এটাক দিম আমি এটা খাটিম য়েছ অ'কে আৰু তাই যদি সুধে কিয় দিলি কি কবি তই কি কবি এতিয়া আমি গোটেই সাত টাইমত দেখাব নালাগে মোৰতো আনিছোঁ দেই মোৰটো ক'ত তো গাইজ দিছ ইজ দ্য এনাৰ্জি ষ্টিং মানে কি খাব নালাগে বুলি কয় বহুতে কিন্তু আৰু উপায় নাই দিয়ক থেংক ইউ দেৱতা আমাৰ ৰাক্ষকে খোৱাত লাগি গৈছি আগে সি খাই লওক দে তাৰপিছত মই খাম দেৱতা কথা বহুত জেগা যাব লগা আছে আৰু লগতে নাগৰাজো অলপমান জিৰে লওক না কি স্কচ নাগৰাজো গৰম হৈ গৈছে নাগৰাজে অলপমান ঠাণ্ডা হৈ লওক তাৰপিছত আমাৰ যাত্ৰা আৰু আৰম্ভ হ'ব জেগাখিনি ভাল লাগে গাইজ আমি ভাল লগা জেগাগিলাতে ৰখি কিনে অলপমান জলপান কৰোঁ আৰু এই গাইজ চ কি গৰু লৈ আহিছে কি নেচাৰেল ভিউ গাইজ চাই লওক অকণমান জুম কৰি দিছোঁ চাই লওক গাইজ এতিয়া আমি চাই অলপ এতিয়া মটৰ লৈ চল গাইজ এনেকুৱা টাইমত মানে কি ঠাণ্ডা ছিজনত ৰাইড কৰাৰ মজাটো বেলেগ অলপ গৰমতকৈ বহুত ভাল সেইকাৰণে ঠাণ্ডা দিনত যিমান পাৰে সিমান ৰাইড কৰিম বুলি ভাবিলোঁ ঠাণ্ডা দিনত কৰিব লাগে হয়নে নহয় স্কচ ঠাণ্ডা দিনত মানে কি গাটো অলপমান ভাল লাগি থাকে আৰু ৰ'দত নাথাকে সেইটো কাৰণে ভাল আৰু স্কচ এনেকুৱা ৰাইডত ওলাই আহিলি মনটোত এটা বস্তু বৰকৈ আমনি দি থাকে হা মানে যদি তোৰ আৰু মোৰ তোৰ নহয় দেচোন যদি এজনী প্ৰেয়সী থাকিল হয় সময়ে সময়ে ফোন কৰি থাকিলে হয় পালা কিমান পালা কি খালা হয় দে কিবা এটা আৰু হলি হ'ল নাই কি তো গাইজ আমাৰ ফাইনেলি আমাৰ যাত্ৰা চলি থাকিব অব্যাহত থাকিব আৰু গাইজ আপোনালোকে যদি ছাপোৰ্ট কৰে না মা কচম অসমৰ ইমূৰ সিমূৰ ইণ্ডিয়াৰ ইমূৰ সিমূৰ লগা হ'লে আমি ডুবাইলৈ বাইক লৈ যাবলৈ আমি চেষ্টা কৰিম না কি চেষ্টাৰ সাধ্য একো নাই মাত্ৰ আপোনালোকে আমাক উৎসাহ দিব লাগিব উৎসাহৰ ফলত আমি বহুত জেগা আগুৱাই যাব পাৰিম গাইজ সদায় আমাক ছাপোৰ্ট কৰি যাব এতিয়া আমি অলপ টাউন আন জেগা পাইছোঁ জেগাডোখৰৰ নাম কি একজেক্টলি নাজানো আৰু জেগাখিনি চাব লগা হ'লে আমি চাইনবোৰ্ড পঢ় কি লেখা আছে ভাৰত গেছ নহয় ডালমিয়া চিমেণ্ট ফিউচাৰটোতে আছে প্ৰিন্স বাটা হোৱাট ইজ দিছ প্ৰিন্স বাটা চাৰে নেক্সন বাবা অলপ আগে যায় বাবা বাবাই ক'ত শুনিব গ্লাছ মাৰাই আছে পৃথিৱীৰ ভিতৰত অন্যতম গাড়ী কেইখন হৈছে ভাল গাড়ী চুইটেবল গাড়ী কেইখন হৈছে ই ৰিক্সা কাৰণ ইহঁতক কিবা এটা কথা গেৰি মাৰি ক'লে শুনা পায় না কি স্কচ কিন্তু কি ইয়াৰ হ'ল আন এটা নাম পিলপিলি আৰু যিখন পিলপিলি ডেকাৰ পৰা ছোৱালী লৈ ছোৱালীৰ পৰা বুঢ়া লৈ বুঢ়াৰ পৰা বুঢ়ী লৈ সকলোৱে চলাব পাৰে আৰু উঠিব পাৰে পইচা দিয়া নাই সেইকাৰণে মই নৰো গাইজ ফল হ'ব গাইজ Let's go. This is a beautiful temple. Temple মানে কি কৈছোন টেম্পু বেচে গাইজ দেখছি আপোনালোকে টেম্পুল মানে কি আপোনালোকে কমেণ্ট বক্সত ইয়াক জনাই দিয়ক গাইজ গাধাই এটা টেম্পুল মানে কি টেম্পুল মানে বা সঁচাই নাজানা আচ্ছা কৈ দিয়ক এইটো ভালকৈ মনত ৰাখ এলা কথা যদি বেলেগ মানুহে যদি তোক সোধে টেম্পুল মানে কি তই যদি নাজানো বুলি কোৱা তোক বেয়া লাজ দিব কাৰণে মোৰে মানুহ কোৱা কৈছোঁ টেম্পুল মানে হৈছে পাহাৰ
পাহাড়ে ওখ ওখ পাহাড়ে পাহাড় মন্দিৰটো ক'ত যাব পাহাড় মানে মন্দিরে গাইছ চলো বহুত দূর আছে কিমান মান যাব লাগবে আৰু 40-50 টকা ভাড়া আছে গাড়ী ইয়াৰ পৰা দিলো গাইছ কেই কিলোমিটাৰ যাব লাগে এও কৈছি 40-50 টকা গাড়ীৰ ভাড়া স্মার্ট মানুহ মানে হৈ কিবা এটা ভাইৰাছ দেখলি যে কি হ'ল চাং কি হৈছে পোকা মুচি চাম মেল দি চবুতো মেল দি গাইছ চবুতো কিবা হৈছে ইয়াৰ পকা বুচছি গাইছ চব তোত থাকিছে কিয়া মই বাৰ মই হেলমেটৰ মানে গ্লাছখন মাৰিও তই বুলি কোৱা নহয় হেলমেটৰ গ্লাছখন খুলি ল বতাহ সোমালি ভাল লাগিব ফ্ৰেছ লাগিব সোমেছি বতাহ নহয় নে পকা সোমেছি নে পকা হ'ব বাকী গাছ যি কি নহওক আৰু টেষ্ট কৰিব আমাৰ বেছি নাই হ'ব দে গাছ বহুত কষ্ট হৈছে আমাৰ এই কষ্ট হিচাপত আমাকো অলপ ফল দিব না কি ভাইৰাছ জয় নাগৰাজ বাবা বঢ়িয়া হৈছে যো আৰু বাছ ইয়াৰ চব টেষ্ট কৰি মুখন আৰু গাছ এতিয়া বাই আমি মিছন চাৰিআলিত ৰখি আছোঁ এতিয়া আমি লখিমপুৰলৈকে যাব লাগিব বাই মই গম পাইছোঁ অলপ চলপ চাই লওঁ কিবা হয় ভাইৰাছে অলপ পানীত বাঢ়িছে ইয়াৰ বস্তু গাছ তো গাইজ ফাইনেলি আমি আহি মিছন চাৰিআলি মিছন চাৰিআলি আমি পালোঁ আৰু ইয়াৰ পৰা আমি এতিয়া যাম চিজুচাৰ ফালে আৰু চিজুচা পাৰ হৈ কিনে আমি পাম অৰুণাচল তো এতিয়া আমি গাইজ বেছি দেখাই নাথাকোঁ কাৰণ বেছি দেখাই থাকিলে মানে কি আমাৰ সেই হৈ যায় মানে কি আমাৰ লোকেশ্যনটো পোৱাত আমাৰ দেৰি হৈ যায় ত' আমি জাগাখিনি পোৱাৰ পাছত পাওঁ হোৱা অৱস্থাত আৰু ভিডিঅ' কৰি নৰো নাই কি 4টা পিছত যাই পাম তো গাইজ দেৰি কৰিব নোৱাৰে গাইজ আমি সোনকালে যাব লাগিব 48 কিলোমিটাৰ আছে আৰু তাৰ পৰা আৰু বহুত যাব লাগিব দিয়কচোন মানে কি যি কি নহওক এতিয়া আমি যাব লাগে তো গাইজ বেছি দেৰি নাই আৰু ক'ৰবাত আধা ঘণ্টামান আছে আমি চিজুচা পাম চিজুচাতে আমি থাকিব লাগিব কাৰণ অৰুণাচলত আজিতো যাব নোৱাৰি না গতিকে তাৰে পিছত আমি ব্লগ দেখাই আছোঁ আপোনালোকক চাই থাকিব আৰু ছাপোৰ্ট কৰিব গাইজ গাড়ীখন বেয়া হৈ গৈছে গাইজ অলপ জাৰ্ণিটো দীঘলীয়া হ'ল না সেইকাৰণে আৰু ৰাস্তা ক'ৰবাত পানী বেয়াও পালোঁ ছাপোৰ্ট কৰিবি গাইজ যাতে সোনকাল যাই পাওঁ আৰু আপোনালোকক দেখাব পাৰোঁ আৰু গাইছ দলং চক দলং খাই আছে গাইছ Picnic place. Ayos, kene. Jos guys, sida Jos. Kuya guys. Ay sote अच्छा ना ब्लॉग লাগছে তোমার এখন না ভিডিও কৰিছো পানী উড়ে মারি কানে উড়ে মারি আচ্ছা দেখো বেটা বলে না কি আচ্ছা বলতে এ নাই ভিখারি আমি ভাত আমার বাপ ভিখারি না না কাম করছো কি রেল লাইনে তো রিকশা না মানে তোমরা সিগন্যাল দিকে গাইজ ফাইনেলি আহিলোঁ 6 তাৰিখ আমি স্কচ আৰু মই এতিয়া আৰু দিছ ইজ দ্য হেলমেট কিনকে খাবি পাইপ লাগে খাবি নেকি বহুতে ফুল কেতিয়াবা ভাব তো গাইজ ফাইনেলি আমি 6 পাৰি মকলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি অলপ দেৰিকৈ আমি পাম চিজুচা আৰু চিজুচাৰ পিছত হ'ব আমাৰ অৰুণাচল প্ৰদেশ চকুটুকু ৰঙা হৈ গৈছে গাইজ ধূলা বালা আৰু লগতে পকাও পৰিছিল তো বাকীখিনি তাতে যাই কিনে কৈছোঁ গাইজ ভাগৰো লাগছে বহুত ছাপোৰ্ট কৰিব জয় এখন আৰু গাইছ আহিলা কেতিয়া অৰুণাচলত প্ৰৱেশ কৰিমে আৰু এতিয়া ভাইৰাছ কিবা দুখাৰ মানে কি বহুত দূৰৰ পিছত মানে কি ৰাতি হৈছিল আমাৰ ভয় লাগিছিল কিন্তু ভাগ্য ভাল মানে কি আমি
ফৰেষ্টৰ মানুহ আমি লগ পালোঁ কিছুমান আৰু লগ পোৱাৰ পিছত আমাক মানে কি সম্পূৰ্ণ গাইড দিছে আৰু থকা সুবিধা দিছে অলপ সময় পিছত সেই দাদাজনৰ লগত আমি দেখাম দলং এখন আছে সেইখনৰ মানে কি ওপাত দি গেলি গেট এখন আছে সেইটো মানে কি অৰুণাচলত মানে কি ভৰি দিম আৰু। ভৰি দিম খুৰাকজনে আমাৰ নলবাৰীৰে তেখেতে আমাক তাৰমানে এইখিনি সুবিধা দিলাক ন দেখাম আমি দিনত দেখাই আছো ৰাতি হৈছে না এতিয়া ৰাতি হৈছে নহকে জলক নে কি তো গাইজ ফাইনেলি স্কচ আৰু মই এতিয়া বৰ্তমান আমি এডিটিঙৰ প্ৰচেছত লাগিম আৰু এতিয়া আমি আছোঁ বৰ্তমান মানে কি ফৰেষ্ট কেম্পত আৰু ৰাতিপুৱা দেখাম গোটেইখিনি এতিয়া আমি ফৰেষ্ট কেম্পত আছোঁ জয় জুবিন দা জয় জুবিন দা